এইটো কি স্প্ৰে মেচিন এইটো স্প্ৰে মেচিন আমি গাড়ীত ভৰাই লৈছোঁ আৰু এয়া গাড়ী ৰেডি হৈছে আৰু বন্ধুসকল এতিয়া ডিচেম্বৰ মাহ পিকনিকৰ বতৰ গতিকেলৈ আমি সকলোৱে পিকনিক খাব ওলাইছোঁ ঘাগৰ পাৰত মানে সোৱণশিৰি নদীৰ পাৰত আৰু তাতে আলু খেতিও আছে গতিকেলৈ সেইটো কাৰণে আমি স্প্ৰে মেচিনটো মই দেখুৱালোঁ এই স্প্ৰে মেচিনটো লৈছোঁ তাত স্প্ৰে কৰিম আৰু সকলোবোৰ ৰেডি হৈ লৈছোঁ ঘৰৰ মানুহকেইটাই যাম আৰু আমাৰ এই নন্দিনী আগতীয়া গাড়ীত বহিলে ভাল লাগিব আজি আৰু সোৱণশিৰি নদীখন দেখুৱাম আপোনালোকক সোৱণশিৰি নদীৰ বিষয়েও অলপ আপোনালোকক মই ক'ম সেইখন নদীত আগতে মই কি কৰিছিলোঁ এটা সময়ত সেই বিষয়ে ক'ম আৰু মই গামোচা এখনো লৈ লৈছোঁ তাত নদীত গা ধুম নদীত গা ধোৱা মজাই বেলেগ আগতেতো নদীত গা কিমান ধুলোঁ আৰু নদীত কাপোৰো ধুইছিলোঁ নদীত কাপোৰ ধুই বহুত ভাল লাগে গা ধুই বহুত ভাল লাগে আৰু বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইয়াৰ পৰাই আৰু শেষলৈকে চাই থাকক আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব বন্ধুসকল আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু সকলোৱে গাড়ীত বহি গৈ আছোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আমি আমাৰ গাঁৱৰ মাজেদি আমাৰ বনভোজ খোৱা জেগালৈ গৈ আছোঁ বেছি দূৰ নহয় ওচৰতে হয় ওচৰত মানে 5 কিলোমিটাৰমান হয় আৰু এয়া গাঁৱৰ সৰু সৰু একা বেকা আলি আৰু এইফালে চাওক ছাইডত মানুহে খেতি কৰিবৰ কাৰণে হাল বাই মাটি চহাই থৈছে আৰু এইফালে গাঁৱত ৰাস্তা ইফালে সিফালে মানুহবোৰ ৰৈ আছে আৰু এয়া হৰেকমালৰ বেপাৰীও ইয়াত আহিছে আৰু এইফালে চাওক সৰিয়হ খেতি বহুত দূৰ দূৰলৈকে সৰিয়হ খেতি দেখা পাইছোঁ আৰু এইফালে মানুহে বেছি সৰিয়হ খেতিকে কৰে আৰু এখন বাঁহৰ দলং চাওক ভাল লাগিছে বাৰিষা হ'লে এইখন দলঙৰ ওপৰেদিয়ে মানুহ অহা যোৱা কৰে এইবোৰ জেগা পানী হয় বাৰিষা হ'লে সোৱণশিৰি নদীৰ পানী হয় আৰু এইফালে চাওক আলু খেতি মানুহে আলু খেতি তলত কাম কৰি আছে মাটি চপাই আছে আলুগুৰিত আমি পাই গ'লোহি য'ত খানা খাম পিকনিক খাম বহুত ভাল লগা জেগা বহুত ভাল লাগিছে আৰু একদম নদী পাৰত হয় একদম মৃদু হাৱা বতাহ মাৰি আছে একদম ফ্ৰীকৈ ভাল লাগিছে সঁচাকৈ বহুত এডত খানা খাই বহুত ভাল লাগিব এইটো কি মোনাত থলোঁ দেই মই আৰু নদীৰ পাৰতে বৰ্তাই এটা বহুত ধুনীয়া ঘৰ বনাই থৈছে আৰু ঘৰটোৰ ভিতৰলৈ গৈ চাওঁচোন কি আছে ইয়াতে হয় চাওক এইটো পথাৰত মানে বৰ্তাই খেতি ৰখিব পাৰিব ইয়াতে আলু খেতি কৰা এইবোৰ কিবাকিবি খেতি কৰাবোৰ ৰখিব পাৰিব সেইটো কাৰণে এইটো ইমান ধুনীয়াকৈ ইয়াত এইটো ঘৰ বনাই থৈছে বিচনা এখনো আছে আৰু ইয়াতে ভাত চাত বনাই খায় আৰু বাহিৰত গৈ বৰ্তা কি খেতি আছে এইবোৰ অলপ আপোনালোককো দেখুৱাইছোঁ ময়ো চাম আৰু চাওক এইবোৰ বৰ্তা আলু খেতি হয় কিমানবোৰ আলু খেতি আৰু বহুত মানুহৰে ইয়াত খেতি আছে বৰ্তাহঁতৰে নহয় আৰু সেইবোৰ তাত নীলা কাপোৰ মৰালৈকে এইখিনি গোটেইখিনি যিমানখিনি বাউণ্ডেৰী মাৰি থৈছে এইখিনি বৰ্তা মাটি হয় বৰ্তা খেতি হয় আৰু সেইফালে চাওক বহুত সৰিয়হ খেতিও আছে বহুত দূৰ দূৰলৈকে সৰিয়হ খেতি দেখিব পাইছে আপোনালোকে চহৰ নগৰ এই এনেকুৱা জেগাতে থাকিবলৈ মন যায় এইবোৰ আলু খেতি আলু আৰু মটৰ খেতিও আছে এইবোৰ মাজে মাজে মটৰ খেতিও আছে আৰু ইয়াৰ পৰা বৰ্তাহঁতৰ ঘৰৰ পৰা যেতিয়া আলু খানে বহুত আৰু যেতিয়া আলু খেতি হৈ যায় বৰ্তাহঁতৰ তেতিয়া ময়ো দুলীয়া যাম ইয়াৰ পৰা আলু খেতি লৈ যাওঁ আৰু কি আলু খেতি আহিছে আলু লৈ যাওঁ সৰু সৰু গুটি আলু লৈ যাওঁ বৰ্তাহঁতৰ ঘৰৰ পৰা এনে লৈ যাওঁ আৰু ৰঙালাও খেতিও কৰে বৰ্তাহঁতে এইবোৰ ৰঙালাও ক'ৰবাত দি থৈছে লাইনত সেইবোৰ মাজে মাজে আৰু বহুত ৰঙালাও লৈ যাওঁ চহৰ নগৰ এৰি ইয়াতে থাকিবলৈ মন গৈছে কোনো প্ৰদূষণ নাই ভাল জেগা এইবোৰ আৰু নদী পাৰলৈ যাম অলপ পিছত নদীত গা ধুমগৈ
পানী আছে নাই নাজানো, কিন্তু যোৱা নাই, গৈ চাই লওঁগৈ নদীত। ইয়াতে মই গা ধুম বুলি ঘৰত গা ধোৱা নাই। আৰু সোৱণশিৰি নদীৰ পানীখিনি বহুত ঠাণ্ডা হয়, বহুত চেঁচা হয়। তামোল এখন খাই ল'লোঁ আৰু ময়ো জাম্পা খুলি দিলোঁ, অলপ গৰম উঠিছে। সিহঁততো বহুত ফূৰ্তি লাগিছে, নন্দিনীহঁতৰ। আমাৰ মুনুৱে এইবোৰ ইমানকৈ জন্ম হোৱাৰ পৰা দেখাই নাই, এইবোৰ এনেকৈ নদীৰ পাৰত খানা খোৱাই নাই। আৰু বন্ধুসকল, এইখনেই হ'ল সোৱণশিৰি নদী। আৰু এইটো এৰি অহা খুঁটি, মেইন খুঁটিটো এইফালে তাত দূৰত আছে। আৰু এইখন সোৱণশিৰি নদী হয়তো আগতে ইয়াত সোণ পাইছিলে বুলি কোৱা শুনিছোঁ। আৰু বৰ্তমান সোণ নাপালেও এই নদীখন বহুত মানুহৰ কাৰণে এতিয়া জীৱিকা পথ হিচাপে হৈ আছে এই নদীখন। কাৰণ এই নদীখনৰ পৰা বহুত মানুহে চলি আছে বুলি ক'ব লাগিব। কাৰণ ইয়াত যিখিনি শিল ওলায়, বালি ওলায়, এই শিল বালি মানুহে বিক্ৰী কৰি এখন ঘৰ চলাই আছে। আৰু আমাৰ এইডোখৰত খৰি পায় নাপায় নাজানো, কিন্তু মই যিটো আমাৰ অৰিজিনেল ঘৰ আছিলে সেই নদী দলঙৰ ওচৰত, সোৱণশিৰি নদী দলঙৰ ওচৰত ভূমিকম্প সেইফালে খৰিও ওলায়, বহুত খৰি মানুহে বিক্ৰী কৰে। ময়ো আগতে খৰি বিক্ৰী কৰিছোঁ। এই নদীখন বিক্ৰী কৰা নাই, মানে ঘৰলৈ লৈ গৈছোঁ, লৈ গৈছে ঘৰত। আৰু বহুত ভাল খৰি ওলায়, পাহাৰৰ পৰা খহি আহে, ডাঙৰ ডাঙৰ কাঠৰ কুন্দা। আৰু যিবোৰ শুকাই যায় খৰিবোৰ, ফালিবলৈ বহুত কষ্ট হৈ যায়, বহুত টান হৈ যায় আৰু বহুত ধুনীয়াকৈ জ্বলে। আৰু এই নদীতে মানুহে মাছ ধৰে, মাছ বিক্ৰী কৰি এখন ঘৰ চলাই আছে, শিল বালি বিক্ৰী কৰি এখন ঘৰ চলাই আছে। গতিকেলৈ এতিয়াও এই নদীখন সোৱণশিৰি সোণৰ নদী বুলিয়ে ক'ব পাৰি। আৰু মই এবাৰ এই নদী যেতিয়া খৰি কৰিছিলোঁ, বিচাৰিছিলোঁ এবাৰ নদীত তললৈ বুৰ মাৰি বিচাৰিব লাগে। তললৈ যাওঁতে টুককৈ গুচিয়ে যাব লৈছিলোঁ সোঁতত। তলত সোঁতটো বহুত হয়, কিন্তু ভাল ভাগ্যক্ৰমে বাচি আহিলোঁ। আৰু সেইটো কাৰণে আজি ভিডিঅ' বনাব পাৰিছোঁ। আৰু তামোল খাই আছোঁ, বেয়া নাপাব। এনেকৈ নদীৰ পাৰত আহিলে তামোল এখন নাখালে মনটো ভাল নালাগে। আৰু আমাৰ নদীৰ পাৰত বহি ল'লে নাই পোৱা দিয়া। আমাৰ পূজাই এয়া পিকনিকত ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ঘৰত ব্ৰেকফাষ্ট কৰিলোৱে, তথাপিও আপেল লৈ আহিছে, আপেল খাইছোঁ। আৰু এইফালে এই চব বেলেগ মানুহ আহি আছে ইয়াত পিকনিক খাবৰ কাৰণে। এইফালে অলপ কমেই হয়, ঘাগৰ নদী সিফালে বহুত মানুহ হয়, ইটো চাইডে সিটো পাৰত। আৰু এইবোৰ চব মানুহে ই ৰিক্সা লৈ পিকনিক খাবৰ কাৰণে আহিছে। আৰু মই চাব আহিছোঁ সৰিয়হ ফুল ফুলি থকা দেখিলে বহুত ভাল লাগে। আপোনালোকৰ ভাল লাগে নহয় নাজানো। সৰিয়হ ফুলটো চব কিমান ধুনীয়াকৈ সৰিয়হ ফুল ফুলি আছে। আৰু মই দেখুৱালোঁ আগতে বহুত সৰিয়হ আপোনালোকক ইয়াত। আপোনালোকে কেতিয়াবা সৰিয়হ লাগিলে যোগাযোগ কৰিব পাৰে ইয়াত। চব কিমান ভাল লাগিছে সৰিয়হ ফুলখিনি। আৰু বাৰিষা হ'লে এইখিনি গোটেইখিনি ইয়াত নদী পানী হৈ থাকে, বহুত গোটেই নদী পানীয়ে ভৰ্তি হৈ থাকে। এইবোৰ ধান খেতি সেইবোৰ কৰিব নোৱাৰে, বাও ধান কৰে কিছুমানে, কিন্তু শালি খেতি কৰিব নোৱাৰে নদী পানীৰ কাৰণে। আৰু সেইটো কাৰণে এতিয়া এইবোৰ সৰিয়হ খেতি, আলু খেতি কৰিছে। এতিয়া নদী পানী নাই, নদী পানীটো বহুত শুকাই গ'ল। সেই তালৈকে চোৱালৈকেতো নদী পানী ইমান দেখাই নাই। আমাৰ মুনু বাঁহ কাঠৰ কামত বাঁহ কাটিব লাগি গ'ল। কি কৰি আছা মুনু? কি কৰিবা বাঁহ কাটি? ঘৰ বনাবা? তোমাক ইয়াতে ঘৰ এটা বনাই দিলে থাকিব পাৰিবা নাই? পাৰিবা? ডাঙৰ হ'লে ইয়াতে তোমাক তেতিয়াহ'লে ঘৰ এটা বনাই দি দিম দেই, থাকিবা। আৰু এয়া আমাৰ মিন্টিয়ে চাহ বনাই আনিলে ডাঙৰ ডাঙৰ গিলাচত, এক গিলাচ ৰঙা চাহ। আৰু আমিও বহি খাই লওঁ। বৰ্তাক দি লৈছে চাহ আগত। বতৰটো মজা লাগিছে। কেনেকুৱা কৰিছে বতৰটো? বৰষুণ দিব, গোটেই ক'লা কৰি দিছে। মই বুট কেইটামান তিয়াই আনিম বুলি ভাবিছিলোঁ, পাহৰি থাকিলোঁ।
বতাহ মাৰিছে। মায়ে গাহৰি মাংস বইল কৰি আছে। গাহৰি মাংস অনা হৈছে, মাছ অনা হৈছে। তাৰপিছত গাহৰি মাংসটো বইল কৰি দিয়া আছে। পূজাতে গাহৰি মাংস নাখায়, সেইটো কাৰণে সিহঁতলৈ মাছ লৈ আছে। ব্ৰইলাৰ মাংস খৰিকাত দিবা, এই মজা। এইডালতে ব্ৰইলাৰ মাংস খৰিকাত দিয়া হ'ব। এইটো এটা দ্বীপৰ নিচিনা হয়, বহুত জংঘল আছে আৰু এই জংঘলৰ ভিতৰতে কিছুমান ডেকা ল'ৰা সোমাই তাতে পিকনিক খাই আছে। সিহঁতৰ মাছ ধৰিব পাৰিছে, বহুত জংঘল। এইকেইটা আমাৰ সোলালী আহিলে। সোলালী মানে এইকেইটা মোৰ ভকত হয়, এইকেইটা মোৰ ভকত দেই। সোলালী হয়, তথাপিও ফ্ৰেণ্ডলি হিচাপে তাকো এটক ভকত বুলিয়ে মাতোঁ। ইয়াকতো আগৰ পৰা সৰুৰ পৰা ভকত। ৰ'বা, তুমি কি কৰি আহিলা কলা নাই? তুমি কি কৰি আহিলা কলা নাই? কি আহিলেগে হাতখন ভালকে ধুলি নাই? সেই নাই চাবোন তাবোন নাই, কেনেকে ধুলি? বালিটো বহুত চফা বস্তু হয়, বালি মাৰি ধুলে আৰু আজি ৰাতি এই জেওৱা কুটি কুটি আছে দেখিছ নাই? সেই তাৰ পৰা এই জেওৱা মাগিয়া লাগে। আমি ৰুই থৈ গৈছিলো হে, ইমান জলদি হ'ল না। আলু লাগিছে নাই? যেনেকুৱা স্পীডৰ ৰঙালাও আমি এতিয়া অলপ পানী লৈ আহোঁ নদীৰ পৰা। অলপ দূৰ যাব লাগিব চাগে, এইডোখৰত পানী ভাল পানী নাই। খোৱাৰ কাৰণে পানী লৈ আহিছোঁ, কিন্তু হেৰিয়ৰ কাৰণে লাগে, কিবা কিবি কৰিবৰ কাৰণে লাগে। আগতে মাইকী মানুহবোৰে কাষত কললৈ নদীৰ পৰা পানী আনিছিলে, ঠিক তেনেকৈ এতিয়া মই কলতো নাই, এতিয়া টিঙতে পানী লৈ আহিছোঁ। আৰু আগৰ দিনত এই নদীৰ পাৰতে এনেকৈ গাভৰু ছোৱালী আহে, ডেকা ল'ৰা আহে, কাপোৰ চাপোৰ ধুৱে, গা ধুৱে নদীৰ পাৰত। কিমান ভাল লাগে সিহঁতৰ, কিমান চাগে এতিয়াও আগতে প্ৰেম কাহিনী হৈ গৈছে এই নদীৰ পাৰবোৰতে। আৰু সেইবোৰ দিন আজিকালি নাইকিয়াই হৈ গৈছে। আজিকালি সেইবোৰ দিন ক'ত পাব? আজিকালি প্ৰেম ফোনতে হৈ যায়, ভাল পোৱা। নৈ ঘাটত, নৈ পাৰত তেনেকৈ আগৰ দৰে গাভৰু ছোৱালী কাপোৰ ধুব নাহে, গা ধুব নাহে। সেইবোৰ দিন বিচাৰি পাবলৈ নাই। সেইবোৰ দিন ভাল লাগিছিলে। আমিও সৰুতে বহুত নদীত গা ধুলোঁ। আমাৰ ঘৰৰ ওচৰত নদী আছিলে, কুমতীয়া নদী। আমি এতিয়া আহিলোঁ এই আইতাহঁতৰ ঘৰলৈ। সেইদিনাখন যে মই বিয়াত ভিডিঅ' দেখাইছিলোঁ, আইতা নাচিছিলে যে, এইজনী আইতা হয় আৰু আইতা ইয়াতে থাকে। আইতাহঁতৰ ঘৰ সেই পূজাহঁতৰ ঘৰৰ কাষতে আছে। তাত আইতাহঁতৰ নাতি আৰু আইতাহঁতৰ ল'ৰাটো থাকে, কিন্তু আইতা আৰু ককা ইয়াতে থাকে। ইয়াতে খেতি চেতি পথাৰবোৰ চায়, আৰু আইতা আৰু ককা ইয়াতে অকলে থাকে। আইতাই এতিয়া পথাৰ কামতে লাগি আছিলে, আৰু আমি অহা দেখি আহিলে। আমি আইতাহঁতৰ ঘৰ পালোহি। এইটো আইতাহঁতৰ ঘৰ। আইতা ককা নাই নেকি? সেইদিনা বিয়া ঘৰত নচা মই ভিডিঅ' কৰি ৰাখিছোঁ নহয়। আৰু এইবোৰ আইতাহঁতৰ শাক চাক ছিঙি থৈছে, এইবোৰ বজাৰলৈ নিবৰ কাৰণে আইতাহঁতে এইবোৰ বিক্ৰী কৰে। এইটো গোহালি ঘৰ ককা আইতাহঁতৰ। ইয়াতে গৰু চৰু আছে, ৰাখে, আৰু ছাগলীও থাকে। এইবোৰ ছাগলী গঁৰাল। আইতাহঁতে ইয়াতে এইবোৰ পথাৰৰ মাজতে এইবোৰ হেৰি কৰি ৰাখিছে, পুহিছে গৰু ছাগলী। সেইটো কাৰণে আইতাহঁত ইয়াত থাকে, খেতি আৰু এইবোৰ গৰু ছাগলী হেৰি কৰাৰ কাৰণে। আৰু এইফালে বোলে আইতাহঁতৰ কিবা খেতি কৰা আছে, আইতা মোক চাব পঠাইছে। চাই আহোঁ অলপ, ময়ো চাওঁ, আপোনালোকেও চাওক। মাটিমাহৰ পৰা আছে, হয় এইবোৰ চাওক। এইখিনি মাটিমাহ হয়। মাটিমাহ ফুলিছে, আৰু এইবোৰ চাওক, এইবোৰ ফুল ফুলিছে। আৰু
অলপ দিনৰ পিছত গুটি ধৰিব। সেইবোৰ আইতাহঁতৰ সৰিয়হ খেতি। ইয়াত সকলো মানুহে ইয়াত সৰিয়হ খেতি কৰে দেই। এইবোৰ জলকীয়া পুলি ৰুইছে। আৰু এইখিনি পিঁয়াজ হয়, চাওক পিঁয়াজ পাত এয়া, নহৰু নাই, ৰঙা পিঁয়াজ এইটো গম পোৱা নাই। 2 কিলোমান পিঁয়াজ পাত ময়ো ছিঙি লৈছোঁ। এতিয়া এইটো খানা খোৱা জেগাত লাগিব, গতিকে 2 কিলোমান পিঁয়াজ পাত ছিঙি ল'লোঁ মই। আৰু এইবোৰ কাষে ওলকবি, ফুলকবি, বন্ধাকবি পুলি ৰুই দিছে চবতে। এইবোৰ জেগাত মানে মানুহৰ খেতিৰ ওপৰতে গুৰুত্ব দিয়ে আৰু ভাল লাগে। আইতাহঁতে এইবোৰ খেতি চেতি কৰি আছে কাৰণে আমি এতিয়া খাই জীয়াই আছোঁ। আৰু এইবোৰ চব লোকেল হয়। আইতাহঁতে কোনো চাগে দৰৱ ইউজ কৰা নাই, কৰিছে যদিও নাজানো, তথাপিও নাই কৰা যেনেই লাগে। আৰু এইফালে আলু পুলি, আলু ডাঙৰ হৈছে। বন্ধুসকল, আজি আপোনালোকক মই অকল খেতিবোৰে দেখাই আছোঁ। ভাল লাগে মোৰ, সেইটো কাৰণে আপোনালোককো দেখাইছোঁ। আপোনালোকেও আশা কৰিছোঁ চাই ভাল পাইছে চাগে। এইবোৰ সৰিয়হ তুলিব হ'ব। যেতিয়া মাঘ বিহু যাব তেতিয়া এইবোৰ সৰিয়হ তুলিব হ'ব। সৰিয়হ ফুলটো সঁচাই বহুত এটা সৌন্দৰ্য আছে, বহুত ভাল লাগে। এইবোৰ কিমান নিজান জেগা চাওক, গাড়ী মটৰ কোনো শব্দ নাই, নিজান, অকল বতাহৰ শব্দহে শুনিছে। আৰু সেইফালে সেইটো আমাৰ ককা আহিলে, আইতাহঁতৰ ককা ক'ৰবাত গৈছিলে। আৰু বতাহ মাৰি আছে, বতৰো বেয়া হৈ আহিছে, অলপ ডাঙৰ হৈ আহিছে, বৰষুণো পেলাইছে। আৰু এইবোৰ চাওক, কহুৱা ফুল ইমান ধুনীয়াকৈ হালি জালি আছে। অ' ক'ৰ পৰা আহিলে? ক'ত গৈছিলে? হয় নি? চাহ বনাব নালাগে? এটা আমাৰ কাৰণে লৈ যাবৰ কাৰণে কল কাটিছে। বাৰিষা হ'লে ইয়াত পানী হয় নি? ইয়াত ক'লৈকে হয় পানী? তেতিয়া কি তালৈ যায়গৈ? ইয়াত নাযায়? অঁ, হয়। এই নদী পানীয়ে, সোৱণশিৰি নদী পানীয়ে। এয়া এটা আমাক লৈ যাবৰ কাৰণে ঘৰলৈ শাক, সৰিয়হ শাক, এইবোৰ জিলিমিলি শাক ভৰাই দিছে। এইবোৰ একদম দুলীয়াজান পাবগৈ। গাখীৰো ভৰাই দিছে, গৰু গাখীৰ। আৰু আইতাই কৈছে বোলে খাটি সৰিয়হ তেল আছে। এইটো খাটি সৰিয়হ তেল। এইখিনি চাওক বন্ধুসকল, আইতাহঁতে 1.5 কেজিমান সৰিয়হ পিচি ইমানখিনি খাটি তেল ওলাইছে। আৰু এইখিনি সৰিয়হ থৈ দিছে, এইখিনি পিচিও তেল বনাব। ক'ত পিচিছিলে আইতা? ইয়াৰে তেল অকণমান লৈ যাব লাগিব। আৰু আইতাহঁতক কিবা এটা দি থৈ যাব লাগিব। এয়া কৰিয়ে আইতাহঁতে খাই আছে, নহ'লে বেয়া হ'ব কথাটো। গতিকে মই বৰ্তমান পেকেটত পইচা লৈ নাহিলোঁ। য'ত খানা খাই আছে তাত আছে পইচা, তাৰ পৰাই লৈ আহি আইতাহঁতক কিবা এটা দি থৈ যাব লাগিব। আৰু পথাৰত ইমান ধুনীয়াকৈ বগলী চৰাই চৰি আছে চাওক। আৰু আইতা এইফালে আমাৰ ভাত পানী হৈ গ'ল। এইটো ব্ৰইলাৰ মাংস আৰু এয়া গাহৰি মাংস। আৰু কলপাতত খাম এতিয়া। কলপাত কাটি আনিলোঁ। এইফালে বহি লৈ মুদা আছে খাই বৈ লওঁ দেই।